নমস্কাৰ। আজি মই ক'বলৈ ওলোৱা সাধুকথাটো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা বিৰচিত বুঢ়ী আইৰ সাধু নামৰ সাধুকথাৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। আৰু আজিৰ সাধুকথাটো হৈছে মেকুৰীৰ জীয়েকৰ সাধু। এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা ভাৰি আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই মোৰ মাছ খাবৰ মন গৈছে বুলি গিৰিহঁতনীক ক'লে। গিৰিহঁতনীয়ে উত্তৰ দিলে, আই হেৰ, তই চপাই কচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ, নহ'লেনো মই ক'ৰ পৰা দিম। ইয়াকে শুনি মেকুৰীজনীয়ে সেইদিনাখনৰ পৰা অইনৰ ঘৰৰ পৰা চোৰতালি কৰি বা ডকা হকা দি কোনো ৰকমে মাছ আনি দিবলৈ ধৰিলে। ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি বাঢ়ি খাই মেকুৰীজনীক শালি কাঁইটবোৰ খাবলৈ দিলে। এইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নাপায়। ইয়াতে তাইৰ মনত বৰ বেজাৰ লাগি গিৰিহঁতনীক খাও দিলে। মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক। ইয়াৰ কিছুদিনৰ পিছতে সঁচাসঁচিকৈয়ে গিৰিহঁতনীয়ে দুটা মেকুৰী পোৱালি পালে আৰু মেকুৰীয়ে দুজনী ছোৱালী পালে। আতৌপুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনো ৰকমে ডাঙৰ কৰিলে। ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ গাখীৰ ইত্যাদি বিচাৰি যায়। ছোৱালী দুজনী জনা হ'লত সিহঁতে এদিন মাকক ক'লে, আই, তুমি যদি যাওঁতে কোনোবাই মাৰি থয় তেনেহ'লে আমি কেনেকৈ জানিম আৰু কি কৰিম? তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক'লে, যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজোপা জয় পৰিব আৰু গাখীৰ মলা ক'লা হ'ব। তেতিয়া তহঁতে মোক বিচাৰি যাবি। ইয়াৰ দিন-দিয়েকৰ পাছত তুলসীজোপা জয় পৰিল আৰু গাখীৰ মলা কেহেৰাজ বৰণীয়া হ'ল। তেতিয়া মাকৰ কিবা হ'ল বুলি জানি কান্দি কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি গ'ল। সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ। নৈৰ গৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গ'ল। তাই আজলি দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ'ল আৰু জলকোঁৱৰে মাত লগালে, যদি তোমাৰ হাতৰ আঙুঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰা। ভনীয়েকতকৈ আঙুঠিটোনো কি ডাঙৰ বস্তু, এইবুলি বায়েকে আঙুঠিটো দি পানী আনিলে। ভনীয়েকে পানী খাই বায়েকক আকৌ আঙুঠিটো আনিবলৈ পঠিয়াই দিলে। এইবাৰ বায়েক পানীত নামোতেই জলকোঁৱৰে তাইক হৰি নিলে। বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি হিয়া মূৰ ভুকিয়াই কান্দিবলৈ ধৰিলে। ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আহোঁতে অকলশৰীয়া ৰূপহী ছোৱালীজনী নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ'ল। ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি ল'লে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিব ধৰিলে। খিয়ালতে ই দুজনীয়ে কেনেকৈ মুদৈয়ে এইক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে। তাইৰ প্ৰথমবাৰ অসৌজৰ সময়ত তাইৰ চকু দুটা কাপোৰেৰে বান্ধি তাই এটা ঢেঁকীথোৰা পালে বুলি কৈ তাই পোৱা মতা ল'ৰাটো সতিনীয়ে ঘতে নৈত উটাই দিলে। পাছৰ বাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিহঁতে কৈ আচল মতা ল'ৰাটো নৈত উটাই দিলে। ইফালে জলকোঁৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ল'ৰা দুটাক ভনীয়েকৰ ল'ৰা বুলি জানিব পাৰি তুলি তালি ডাঙৰ দীঘল কৰিলে। মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা বুলি ভাবি তাইক কুলক্ষণীয়া তিৰোতা বুলি চোৱাপাতনিত ঘৰ এটা সজাই দি থলে। তাই চোৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে। এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে
তেওঁৰ নাওখন ধৰি ৰাখিলে। মুদৈয়ে নাওখন কোনো ৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচূৰ্তি হৈ থাকোঁতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই ক'লে, তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক থিৰাংকৈ কৈ তোমাৰ তামোলৰ হাঁচতিখন আৰু লাখুটিডাল পেলাই থৈ যোৱা, তেনে তোমাৰ নাও মুকলি হ'ব। মুদৈয়ে উপায় নেপাই এটা বৰ সবাহ কৰিবলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাট কৰে এৰাই গ'ল। ইফালে জেঠায়েকে সেই ল'ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰ পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি ক'লে। আৰু সেই সকলোখিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ দিনা সিহঁতে ৰাইজক ক'বলৈ ক'লে। সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিডাল আৰু হাঁচতিখন লৈ মুদৈৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। পোনেই গৈ সিহঁতে চোৱাপাতনিত থকা মাকক আই বুলি মাতি এটুপি পানী খাবলৈ খুজিলত সিহঁতে চুপতি কৰা বুলি মাকে ভাবি ক'বলৈ ধৰিলে, মোক কিয় ভেঙুচালি কৰিছ হক? সৌৱা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু তাতে যি পা খাগৈ। তেতিয়া সিহঁতে সকলোখিনি কথা মাকৰ আগত ভাঙিকৈ চিনাকি দি তাতে অলপ জিৰাই খটাই সবাহলৈ গ'ল। সবাহত মানুহ দিহা-দিহি বহিছে। এনেতে খবৰ ওলাল যে চোৱাপাতনিত থকা মানুহজনীৰ তাত খাই বৈ দুজন মানুহ এই সবাহত বহিছিল। যেতিয়া এই কথা তাত জনাজাত হ'ল, তেতিয়া ৰাইজৰ পৰা বিচাৰ হ'ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে। কথাষাৰ শুনা মাত্ৰকতে দুই ককাই ভায়েকে গিৰিপ কৰে উঠি মাত লগালে যে আমি য'ত সোমাইছিলোঁ তেওঁ আমাৰ আই। এতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সোধাত মুদৈয়ে একোকে ক'ব নোৱাৰিলে। তেতিয়া ৰাইজে সিহঁতক সেই বিষয়ে ক'বলৈ কোৱাত বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনে। এইবুলি সকলো কথা ভাঙি পাতি সি ক'বলৈ ধৰিলে আৰু মুদৈৰ হাঁচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে। মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হ'ল আৰু লাখুটিডাল হাঁচতিখন নিজৰ বুলি সৈ কাঢ়িলে। তেতিয়া সকলোৱে সতিনীৰ কুমন্ত্ৰণা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে। ৰাইজেও একো হাই উৰুমি নোহোৱাকৈ সবাহ খাই গ'ল। সবাহৰ পাছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক কাণ কাটি সিহঁতক খেদি দিলে আৰু ল'ৰা দুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সোমালেহি। ল'ৰা দুটিও বাপেক মাকৰ বুকু জুৰাই লগতে থাকিল। সাধুকথাটো শেষলৈকে শুনাৰ বাবে বহুত বহুত ধন্যবাদ। যদি কিবা ভুল হৈছে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ।